ৰাইজ নমস্কাৰ ABCDEFGHIJK হয় আপোনালোকে যিটো ABCD লিখিবৰ কাৰণে শিকিছে তাতে লিখিবৰ কাৰণে আপোনালোকে পেঞ্চিল ইউজ কৰিছে তো পেঞ্চিল সকলোৱে ইউজ কৰিছে তো পেঞ্চিলটো কোনটো গছৰ পৰা বনায় মই আপোনালোকক সেইটো আজি দেখাই আছোঁ তো এইটো চাওক মোৰ ওচৰত এইটো আছে পেঞ্চিল শ্বেডাৰ বুলি কয় এই গছটোক পেঞ্চিল শ্বেডাৰ তো পেঞ্চিল শ্বেডাৰ এই গছৰ কাঠটো ইউজ কৰি পিনে পেঞ্চিল বনোৱা হয় তাৰে ভিতৰত মানে কি হয় গ্ৰাফাইট সোমোৱা হয় গ্ৰাফাইট যিটো থাকে ব্লেক গ্ৰাফাইট যিটো দি আমি লিখোঁ যিটো পেপাৰত দাগ বহে কলা কলা সেইটো গ্ৰাফাইট বুলি কয় আৰু যিটো কাঠত আমি ধৰোঁ বা এনেকৈ শ্বাৰ্প কৰোঁ শ্বাৰ্পনাৰ দি মানে যিটো শ্বাৰ্পনাৰ আমি লগৰবিলাকৰ চুৰ কৰি লওঁ যে সেই শ্বাৰ্পনাৰটো যি পেঞ্চিলটো যিটো শ্বাৰ্প কৰোঁ ন তো এই কাঠটোৱে মানে আমি কাটি পিনে পেলাওঁ তাৰপিছত আমাৰ গ্ৰাফাইটটো ওলাই আহে আৰু সেই পেঞ্চিলডালেদি আমি লিখোঁ তো এই গছডালৰ পাতটো মই আপোনালোকক দেখাইছোঁ কেনেকুৱা হয় এইটো চাওক আমাৰ এইপিনে ঝাও গছ পায় যে ঝাও গছকেইডাল যে থাকে যে নদীৰ পাৰত তো ঠিক তেনেকুৱাই পাতকেইটা হয় চাওক মই দেখাই আছোঁ এইটো চাওক পাতকেইটা একদম ঝাও গছৰ দৰে হয় এই পাতকেইটা চাওক আৰু মানে এইটো মানে অকণমান কাটা কাটা টাইপ আছে আৰু এইটো মানে হাতত লাগে আৰু তো এনেকুৱা টাইপ এই গছডালৰ পাতকেইডাল আছে এইটো চাওক মানে এইটো তলত গজি আছে এই পাতকেইডাল মানে তলত গজি আছে ধুনীয়াকৈ গজি চাওক কেনেকুৱা সেউজীয়া হৈছে আৰু কাটা কাটা টাইপ একদম কাটা কাটা হাতত লাগে আৰু আপোনালোকে এটা কথা জানেনে স্পেচত মানুহে কেতিয়াও পেন ইউজ নকৰে লিখিবৰ কাৰণে কাৰণ স্পেচত মানে গ্ৰেভিটি নাথাকে এটমস্ফেৰিক প্ৰেছাৰ নাথাকে সেইকাৰণে তাতে পেন ইউজ কৰিব নোৱাৰে সেইটো এটমস্ফেৰিক প্ৰেছাৰ নথকাৰ কাৰণে পেনৰ যিটো ৰিফিল সেইটো তলত নামি নাযায় সেইকাৰণে স্পেচত সদায় লিখিবৰ কাৰণে পেঞ্চিল ইউজ কৰা হয় তো যদি এই গছডাল নাথাকিলে হয় তো স্পেচৰ যিকোনো কাম এটাও নহ'লে স্পেচত মানে গৈ পিনে মানুহে ৰিচাৰ্চ কৰিব নোৱাৰিলে তো ভাবক এই গছডালৰ মানে এই এটা গছডালৰ কিমান ইম্পৰ্টেঞ্চ আছে মানে আমাৰ জীৱনত বা সকলোৰে জীৱনত কিমান ডাঙৰ এটা ইম্পৰ্টেঞ্চ আছে আৰু আপোনালোকক এইটো ছিঙি পিনে দেখুওৱা নাই আপোনালোকে এইটো ছিঙি পিনে দেখাই আছোঁ চাব এইটো মই আপোনালোকক ছিঙি পিনে দেখাই আছোঁ এইটো চাওক ছিঙিলে মানে কেনেকুৱা ওলাই আহে এই গছডালৰ পৰা এইটো চাওক গছডালৰ পৰা ছিঙিলে মানে এনেকৈ ওলাই আহে আমি যেনেকৈ শ্বাৰ্প কৰিলে যে ওলাই এইটো চাওক যেতিয়া মানে এনে কাটোঁ আৰু চাপনাৰেদি তেতিয়া যেনেকুৱা ওলাই ভিতৰৰখিনি সেই কেনেকুৱা এইটো চাওক মই গছৰ পৰা ছিঙি পিনে দেখাইছোঁ এইটো চাওক গছৰ পৰা ছিঙিছোঁ এইটো পূৰা উঠাই দি আছোঁ চাব আপোনালোকে এইখিনি চাওক একদম পূৰা পেঞ্চিলৰ দৰে গোটেই ভিতৰত এনেকুৱা কলা 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 তো সেইটোৱে পেঞ্চিল শ্বেডাৰ এইকেইটা চাওক এইকেইটা যিমানকেইটা গছ দেখা পাইছে যিমানকেইটা এই গোটেইকেইটা সেয়াই গছে মানে পেঞ্চিল শ্বেডাৰ এইটো এই গোটেইকেইডাল মানে পেঞ্চিল শ্বেডাৰ হয় ইয়াৰ পৰাই পেঞ্চিল বনোৱা হয় প্ৰায়ভাগ এই গছকেইডাল মানে ঠাণ্ডা জেগাত হয় মানে যেনেকৈ ধৰি লওক মানে হিমালয়ান ৰিজন মানে হিমালয়ৰ পাহাৰবিলাক যেনেকৈ কাশ্মীৰ তাৰপাছত উত্তৰাখণ্ড এই হিমাচল প্ৰদেশ এইবিলাক মানে এৰিয়াত বেছিকৈ হয় গছকেইডাল তো আপোনালোকে জীৱনত য'তে নাছে কিয় আজি যদি আপোনালোকে ডাঙৰ চাকৰি কৰি আছে চিভিল ছাৰ্ভিচেছ চাকৰি কৰি আছে বা আপুনি পাইলট আছে বা আপুনি ট্ৰেইন চলায় বা আপুনি গাড়ী চলায় বা আপুনি যোন কোনো মানুহে নহওক কিয় যিকোনো এজন পাৰ্চনেলিটিয়ে নহওক কিয় দেশৰ প্ৰধানমন্ত্ৰী নহওক কিয় আছামৰ চিফ মিনিষ্টাৰ নহওক কিয় সকলোৱে পেঞ্চিলেদি কিবা না কিবা লিখিছে নিজৰ জীৱনত আৰু এই গছডালৰ কিমান মানে আমাৰ লাইফত ইম্পৰ্টেঞ্চ আছে এই গছডাল যদি নাথাকে আমি পঢ়িবৰ কাৰণে শিকিব নোৱাৰিম আমি মানে পঢ়া শুনা কৰিব নোৱাৰিম আৰু কিবা বেলেগ উপায় থাকিলে হয় দিয়কচোন কিন্তু তথাপিও আমি এই গছডালৰ কাৰণে আমি মানে ইমান দূৰলৈকে আহি পাইছোঁ তো আশা কৰিলোঁ আপোনালোকে কিবা নতুন এইটো ভিডিঅ'ৰ পৰা শিকিব পালে আৰু বহুত বস্তু শিকিব পাব তো চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব কাৰণ আপোনালোকে ছাপোৰ্ট কৰিলেহে মই আপোনালোকক নতুন বস্তু দেখাই যাম আৰু বহুত বস্তু চাব আছে তো য়েছ যদি ভিডিঅ'টো ভাল পালে চেনেলটো মানে ভিডিঅ'টো লাইক কৰি দিব আৰু অকণমান যদি পাৰে কাৰোবাক শ্বেয়াৰ কৰি দিব মানে জানিব পাৰিবতো বহুত এইটো মানে এটা ইম্পৰ্টেণ্ট বস্তু জীৱনত তো জানিব পাৰিব তো আপোনালোকে শ্বেয়াৰো কৰি দিব লগৰকেইটাৰ লগত আৰু সেয়াই আৰু ছাবস্ক্ৰাইবটো কৰি দিব ন দিয়ক কৰি দিব দেই বেয়া নাপাব আৰু লগ পাম নেক্সট ভিডিঅ'ত দিয়ক বাই বাই